হে দোস্ত, কেতিয়াবা নহয় কেতিয়াবা কিবা নহয় কিবা আপুনি আপোনাৰ জীৱনত স্যামছাং কোম্পানীৰ বস্তু ব্যৱহাৰ কৰি পাইছে। যেনে ধৰি লওক মোবাইল, টিভি, কম্পিউটাৰ, ফ্ৰিজ আপুনি আপোনাৰ জীৱনটোত ব্যৱহাৰ কৰি পাইছে। হয়তো হৰকান্তই ব্যৱহাৰ কৰি থকা এতিয়া যিটো মোবাইল, সেই মোবাইলটো হ'ব পাৰে স্যামছাং কোম্পানীৰ। নহ'লে আপোনাৰ মা বা ভণ্টিয়ে যে ৰাতি চিৰিয়েল চাই বা দিনত চিৰিয়েল চাই, সেই টিভিটো আপোনাৰ ঘৰত যিটো টিভি আছে সেইটো হ'ব পাৰে স্যামছাং কোম্পানীৰ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম স্যামছাঙৰ তিনিটা মজাদাৰ ফেক্ট। তো বলকচোন আমি জানো বুজো আৰু শিকো এই তিনিটা মজাদাৰ ফেক্টৰ বিষয়ে। তো বলক ভিডিঅ'টোৰ শুৰুৱাত কৰোঁ। চাওক, প্ৰথম ফেক্টটো হ'ল এই যে SAMSUN যে স্যামছাং ৱাৰ্ডটো দেখিছে, এই ৱাৰ্ডটো বাৰু আপুনি ইংৰাজী ৱাৰ্ড বুলি ভাবি আছে নেকি? যদি আপুনি ইংৰাজী ৱাৰ্ড বুলি ভাবি আছে তেতিয়াহ'লে এইটো আপুনি আজিলৈকে ভুলকৈ ভাবি আছে। এই ৱাৰ্ডটো হৈছে এটা কোৰিয়ান ৱাৰ্ড, চাউথ কোৰিয়ান ৱাৰ্ড, আৰু ইয়াৰ অৰ্থ হৈছে প্ৰথম SAM মানে হ'ল 3 আৰু SUNG মানে হ'ল ষ্টাৰ, অৰ্থাৎ স্যামছাং মানে হ'ল 3 ষ্টাৰ। চাওক, এইবাৰ মই আপোনালোকক কৈছোঁ 2 নম্বৰ ফেক্টটো। আমি সকলোৱে জানো পৃথিৱীৰ স্যামছাং হৈছে এটা মাল্টিনেশ্যনেল কোম্পানী, আৰু এই কোম্পানীটোৰ আৱিষ্কাৰ কেতিয়া কৰা হৈছিল আপোনালোকে জানেনে? এই কোম্পানীটোৰ আৱিষ্কাৰ কৰা হৈছিল 1938 চনৰ 1 মাৰ্চ তাৰিখে, আৰু আৱিষ্কাৰ কৰিছিল লি বুং চুল নামৰ এজন মানুহে। আৰু এতিয়া আপোনাক মই যিটো কথা ক'ম সেই কথাটো শুনিলে আপোনাৰ হয়তো মূৰ নষ্ট হৈ যাব। লি বুং চুল যে আছিল, তেওঁ প্ৰথমতে কৰিছিল চব্জি বেপাৰ, মানে তৰকাৰী কাঁচা চব্জিৰ বেপাৰ কৰিছিল তেওঁ। মানে ধৰি লওক ৰঙালাও, বন্ধাকবি, ওলকবি, ফুলকবি বা নেচৰা কিবা কিবি এনেকুৱা বিভিন্ন ধৰণৰ কাঁচা চব্জি তেওঁ বেপাৰ কৰিছিল। আৰু এতিয়া আপুনি ভাবিছে চাগে যে চব্জি বেপাৰী এটা ইমান ডাঙৰ মাল্টিনেশ্যনেল কোম্পানী এটাৰ মালিক হৈ গ'ল। আৰু এই তথ্যটো জানি নিশ্চয় আপুনি ভাল পালে বুলি মই আশা কৰিছোঁ। 3 নম্বৰ ফেক্টটো হৈছে আৰু বেছি মজাদাৰ। হয়তো আপুনি ভাবিব পাৰে যে কমলে এইবোৰ পাগলামি কৰি আছে, কিন্তু নহয়, এইটো একদম সঁচা কথা। 1995 চনত স্যামছাং কোম্পানীয়ে প্ৰায় 1.5 লাখ ইলেক্ট্ৰনিকৰ বস্তু নষ্ট কৰি পেলাইছিল। মানে তেওঁলোকৰ স্যামছাং কোম্পানীৰ যিবোৰ বস্তু গ্ৰাহকে কিনিছিল, ধৰি লওক টিভি, মোবাইল, ফ্ৰিজ এনেকুৱা যিবোৰ বস্তু কিনিছিল, স্যামছাং কোম্পানীয়ে 1.5 লাখ মানুহৰ পৰা এইবোৰ বস্তু লৈ গৈছিল আৰু এইবোৰ 1995 চনত নষ্ট কৰি পেলাইছিল। আৰু এইবোৰ নষ্ট কৰাৰ কাৰণে তেওঁলোকে প্ৰায় 2000 কৰ্মচাৰী ৰাখিছিল। কিন্তু এইটো কিয় কৰিছিল ময়ো ভালদৰে নাজানো। যদি আপুনি জানে কমেণ্ট কৰি জনাব। আৰু একেবাৰে শেষৰ ফেক্টটো হ'ল, আপুনি বাৰু জানেনে যে পৃথিৱীৰ 70% মোবাইল কোম্পানীয়ে স্যামছাঙৰ ডিছপ্লে ব্যৱহাৰ কৰে, স্যামছাঙৰ ৰেম ব্যৱহাৰ কৰে। যেনে ধৰি লওক এপলৰ আইফোন যে আছে, এই এপলৰ আইফোনো হৈছে স্যামছাং কোম্পানীৰ ডিছপ্লে। আৰু ভিভ', অপ' এই সকলোবোৰ মোবাইলৰ প্ৰায় 70% মোবাইল কোম্পানীৰ স্যামছাঙৰ ডিছপ্লে আৰু স্যামছাঙৰ ৰেম ব্যৱহাৰ কৰে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নাজানে এইবোৰ কথা তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তলত থকা ছাবস্ক্ৰাইব বটনটোত টিপি কিনে। আৰু আজিলৈ বাই 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 বাই, থেংক ইউ থেংক ইউ থেংক ইউ। শেষত পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।